খবৰ নিশ্চয় ভালেই, মোৰো ভালেই। তো আজি এয়া দেখিছেনে পূৰা ওলাই কৰি ৰেডি হৈ আছোঁ নামঘৰলৈ যাবলৈ। তো আজি আমাৰ নামঘৰত ৰাস আছে ৰাতিলৈ, আৰু এতিয়া দিনত নাম ভাগৱত ঘূৰা পৰ্যায়, গতিকে ওলাই কৰি ৰেডি হৈ আছোঁ ভাগৱত আহালে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এইফালে টিকলিজনী আমি চব বাটত ৰাস্তাত আহি ৰৈ আছোঁ, আৰু এইফালে বতাহ ধূপ জ্বলাই দিছোঁ, আৰু ভাগৱত আহি পাই গ'লহি। এইফালে ভাগৱত আহি আমাৰ ওচৰৰে পালেহি, গতিকে আমি সেৱা চেৱা কৰি লওঁ, আৰু এয়া সেৱা চেৱা কৰি লৈ নামঘৰলৈ গৈ আছোঁ। দেখিছে নামঘৰ পাই গ'লেহি, আৰু এইফালে নাম গাই আছে, এয়া চাওক। কমলেশ্বৰ বৰা 500 টকা আগবঢ়াইছে, হেমকান্ত বৰা শৰাই আগবঢ়াইছে, প্ৰাঞ্জল লস্কৰ 200 টকা আগবঢ়াইছে, শুক্লেশ্বৰ বৰা শৰাই আগবঢ়াইছে, জয়ুৰাম এফালে সকলোকে প্ৰসাদ দি হৈ গৈছে, আৰু এয়া দেখিছেনে সকলোৱে প্ৰসাদ খাই আছে, আৰু এয়া ময়ো খাই আছোঁ। ইফালে ইজনী মই দেখিছে এয়া প্ৰসাদ খাই আছোঁ, আৰু আমি প্ৰসাদ খাই কৰি শৰাই পাতখন লৈ ঘৰলৈ যামগৈ। আৰু এতিয়া আমাৰ খাই কৰি হৈ গৈছে, আৰু শৰাই পাতখনো আমি লৈ ল'লোঁ, লৈ পিনে এতিয়া ঘৰলৈ আহিছোঁ। আৰু এইফালে চাওকচোন আমাৰ নামঘৰটো এইফালে এয়া বনাই আছে, কমপ্লিট হোৱাকৈ নাই, আধা আধি হৈছেগৈ, আৰু এয়া ধুনীয়াকৈ বনাই আছে। আৰু এইফালে এইটো আমাৰ নামঘৰ, এতিয়া মই ঘৰলৈ আহি আছোঁ। এইফালে আমাৰ মাহঁতো কেমেৰা সন্মুখত নোলায়, আজি চাহ বুলি কওঁতে কিন্তু কেমেৰাটোলৈ চাইছে দেই। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল, নেক্সট ভিডিঅ'ত লগ পাম।